নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি আমি গুৱাহাটী আহিছিলোঁ আৰু গুৱাহাটী আহিলে ল'ৰাক চিৰিয়াখানা নেদেখালে নহয়, সেইকাৰণে তাক চিৰিয়াখানা দেখাবলৈ আনিলোঁ। তাতে ভাবিলোঁ আপোনালোককো দেখাওঁ, সেইবাবে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমি আহি জু পাই গ'লোহি আৰু এয়া জুৰ চাৰিওকাষে আপোনালোকক এবাৰ দেখাই দিছোঁ। ইয়াতে আপোনালোকে গাড়ী পাৰ্কিং কৰিব পাৰে। আমি ডাইৰেক্ট অনলাইন কৰি আনিছোঁ টিকেট ঘৰৰ পৰাই, সেইকাৰণে ডাইৰেক্ট সোমাই আহিছোঁ। জুৰ ভিতৰত সোমাই প্ৰথমতে ইহঁতৰ মাতকেইটা শুনিলে বিৰাট ভাল লাগে। প্ৰথমতেই থাকে ইহঁতে। दोस्त कहाँ गया? এইটো চাওক জিৰাফ। সেইটো ভাবিছিলোঁ আমাৰ ঘৰত, এইটো ইগল হয়। দুটা আছে ফেঁচা। আৰু এইটো হৈছে দেও ছাগলী, বহুত ডাঙৰীয়া চাইজটো। মইনা কালিকা চাওক, এই ধনেশ পক্ষী, এইটো দুটা আছে। এইটো চব কেটলা পহু শুই আছে। পালি দৰি জুম কৰি দিয়া। এইটো বুঢ়া কাছুৱা, বুঢ়া কাছুৱা। এয়া হৈছে ৰিং নেক গুহাটো। ইহঁতে মানুহৰ দৰে কথা ক'ব পাৰে।
চিৰিয়াখানাৰ ভিতৰত ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে, আমনি লাগি গৈছে আৰু এতিয়া কিবা এটা দেখাম এইটো পিছফালে ৰখিব বেক কেমেৰা কৰি দেখাই আছো। এই দুটা কলা ভালুক দুটা একেলগতে বহি আছে, খাই আছে। আৰু এতিয়া আপোনালোকক দেখাই আছো টাইগাৰ। হিমালয় গোন্ধে আছে, হিমালয় আৰু এয়া হৈছে সিংহ দুটা আছে, আৰু এয়া হৈছে বাঘ। এইকেইটা হৈছে এশিঙীয়া গড়। ধুনীয়াকৈ মানে চব চাই মেলি আহি ইয়াত আৰামত খেলি যাব পাৰে আৰু আমাৰ দেৰি হৈছে সেইটো কাৰণে ইয়াত নুসুমাওঁ, অকণ ফেঞ্চি বজাৰলৈ যাওঁ ব'লক। আৰু আজি হৈছে দ্বিতীয় দিনা, আমি মা কামাখ্যা মন্দিৰলৈ গৈ আছোঁ।
সেইবাবে আমি মন্দিৰৰ ভিতৰত সোমাবলৈ নহ'লে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ আহিছোঁ।